নমস্কাৰ, আপোনালোকে চাই আছে ৱাছিম ক্ৰিয়েশ্যন। আজি ধিং সমষ্টিৰ সন্মানীয় বিধায়ক আমিনুল ইছলাম চাহাবে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক টিউটৰসকলৰ নিয়মীয়াকৰণ কৰাৰ উদ্দেশ্যেৰে এটা প্ৰশ্ন উত্থাপন কৰিছিল আৰু এই প্ৰশ্নৰ উত্তৰত অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই কি উত্তৰ দিলে, প্ৰথমে ভিডিঅ' আৰম্ভ কৰাৰ আগতে এই উত্তৰটো আপোনালোকক শুনাই লৈছোঁ। 53 গৰাকীক টিউটৰ হিচাপে প্ৰাদেশিকীকৰণ কৰা হৈছিল আৰু এই কথাটো আমি সকলোৱে জানো যে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন অবিহনে আমি কাকো শিক্ষক বুলি পেলে নামকৰণ কৰি শিক্ষক হিচাপে আমি প্ৰাদেশিকৰণ কৰিব নোৱাৰো আৰু সেইকাৰণে তেওঁলোকক টিউটৰ হিচাপে প্ৰাদেশিকীকৰণ কৰা হৈছিল। আৰু যদি কাৰোবাৰ এই প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আছে বা পৰৱৰ্তী 5টা বছৰৰ ভিতৰত এই কোৱালিফিকেশ্যন প্ৰফেশ্যনেল কোৱালিফিকেশ্যন সেকেন্ডাৰীৰ ক্ষেত্ৰত বিএড, প্ৰাথমিকৰ ক্ষেত্ৰত ডিএলএড আৰু টেট তেওঁলোকে অৰ্জন কৰে, তেনেহ'লে তেওঁলোকক আইন অনুযায়ী শিক্ষকৰ পদবীলৈ তেওঁলোকক উন্নীত কৰা হ'ব। আমাৰ তাত বহুত আবেদন আহিল, কিন্তু এইখিনি সময়তে কিছু ভুৱা বিএড চাৰ্টিফিকেট ধৰা পৰিল আৰু যেতিয়া ভুৱা বিএড চাৰ্টিফিকেট ধৰা পৰিল লগে লগে আমি গোটেই পুনৰীক্ষণ বা স্ক্ৰুটিনিৰ প্ৰক্ৰিয়াটো খুব কটকটীয়াকৈ কৰিব লগা হ'ল, যাতে খৰখেদাকে কৰা বিষয়বস্তু নহয় আৰু সেইমতে ইয়াৰ ভেৰিফিকেশ্যন কৰি বৰ্তমান আমাৰ সেকেন্ডাৰী শিক্ষাৰ ক্ষেত্ৰত মাধ্যমিক শিক্ষাৰ অধীনত 197 গৰাকীৰ প্ৰস্তাৱ আহিছে আৰু প্ৰাথমিক ক্ষেত্ৰত 191 গৰাকীৰ প্ৰস্তাৱ আহিছে। চৰকাৰে অতি সোনকালে সিদ্ধান্ত লৈ তেওঁলোকৰ পদবী টিউটৰৰ পৰা শিক্ষকলৈ উন্নীত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। পুনৰবাৰ মই সদনক জনাব বিচাৰো অধ্যক্ষ মহোদয় যে যি ভাৰত চৰকাৰৰ শিক্ষাৰ অধিকাৰ আইন আছে, নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ যি গাইডলাইন আছে, এই গাইডলাইনৰ আধাৰত প্ৰফেশ্যনেল কোৱালিফিকেশ্যন যদি নাথাকে, মাধ্যমিকৰ ক্ষেত্ৰত বিএড ডিগ্ৰী আৰু প্ৰাথমিকৰ ক্ষেত্ৰত ডিএলএড লগত টেট, এই দুটা প্ৰফেশ্যনেল কোৱালিফিকেশ্যন নাথাকিলে আমি তেওঁলোকক শিক্ষকলৈ উন্নীত কৰিব নোৱাৰো। যিসকল টিউটৰ হৈ আছে তেওঁলোকৰ আবেদন যিসমূহ কৰিছে, এই আবেদনসমূহৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে। 197 গৰাকী মাধ্যমিকত, 191 গৰাকী প্ৰাথমিকত ইতিমধ্যে ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈছে। চৰকাৰে এই 2 এদিনতে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। বাকীখিনিও ভেৰিফিকেশ্যন সম্পূৰ্ণ হ'লে সেই অনুযায়ী হয় ছাৰ বাইদেউসকল, নিশ্চয় আপোনালোকে স্ক্ৰীণত দেখা পাইছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই টিউটৰসকলৰ নিয়মীয়াকৰণৰ বাবে কি কি চৰ্ত দাঙি দিছে। ছাৰ বাইদেউসকল, মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক এটা প্ৰশ্ন কৰিব খুজিছোঁ। এই যে স্ক্ৰীণত দেখা পাইছে যিসকল ছাৰ বাইদেউ ৰাজপথত প্ৰতিবাদ কৰি আছে, এই ছাৰ বাইদেউসকলৰ এতিয়াও এই চৰ্তখিনি পূৰণ কৰাৰ বয়স আছেনে? এই চৰ্তখিনি পূৰণ কৰাৰ বাবে যিখিনি মন মানসিকতাৰ প্ৰয়োজন, ধৈৰ্যৰ প্ৰয়োজন, এতিয়াও এই ছাৰ বাইদেউসকলৰ আছে বুলি আপুনি ভাবেনে শিক্ষামন্ত্ৰী মহোদয়? এই মূল্যবৃদ্ধিৰ যুগত যি সামান্য পাৰিশ্ৰমিকৰ বিনিময়ত এই ছাৰ বাইদেউসকলে কাম কৰি আছে, এইটো বৰ্তমানৰ তুলনাত একদম নগণ্য বুলি আমি ক'ব পাৰোঁ। যি সামান্য পৰিমাণৰ ধন আমি উল্লেখ কৰিবলৈকো লাজ লাগে, কিয়নো সমাজত সকলোৱে জানে আমি এজন শিক্ষক, কিন্তু একচাম শিক্ষকক 40,000 পৰা 50,000 টকা দৰমহা দিয়ে আৰু এচামক 10,000 পৰা 12,000 টকাৰ ভিতৰত গোটেই দিনটো সমান কৰ্মজীৱনত ব্যস্ত থাকিব লাগে। হয়, কৰ্মত যদি কোনো ধৰণৰ তাৰতম্য নাই, তেনেহ'লে দৰমহাৰ ক্ষেত্ৰত ইমান বৈষম্য কিয় শিক্ষামন্ত্ৰী মহোদয়? এই শিক্ষকসকলৰো এটা সংসাৰ আছে, তেওঁলোকৰো ল'ৰা ছোৱালী আছে, তেওঁলোকৰো মন যায় এসাঁজ ভালকৈ ল'ৰা ছোৱালীৰ সৈতে খাবলৈ, তেওঁলোকৰোতো মন যায় এযোৰ ভাল কাপোৰ ল'ৰা ছোৱালীৰ বাবে কিনিবলৈ। সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়, এই দুৰ্ভগীয়া শিক্ষকসকলক মানৱীয়তাৰ খাতিৰত নিয়মীয়াকৰণ কৰিব নোৱাৰিনে? বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।